বিশ্বাস অবিহনে ভাল পোৱা নহয়। যাক বিশ্বাস কৰিব নোৱাৰিবা তাক কেতিয়াও ভাল পাব নাযাবা। মনত ৰাখিবা, জীয়াই থাকিবলৈ উশাহ আৰু ভাল পাবলৈ বিশ্বাসৰ প্ৰয়োজন। এই পৃথিৱীত সকলো ধৰণৰ অপৰাধৰ বিচাৰ হয়, মাত্ৰ মন ভাঙাৰ অপৰাধৰ বিচাৰ নহয়। কাৰণ ইমান ডাঙৰ অপৰাধৰ বিচাৰ কৰাৰ ক্ষমতা মানুহৰ নাই। গোটেই পৃথিৱীক পোহৰাই তুলিবলৈ যেনেকৈ এটা সূৰ্যই যথেষ্ট, ঠিক সেইদৰে গোটেই জীৱনটোক সজাবলৈ এজন মনৰ নিচিনা মানুহেই যথেষ্ট। দৰকাৰ হ'লে অকলে থাকক, কিন্তু মিছা হাঁহি, মিছা আশা, মিছা ভাল পোৱা এইবোৰৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। ল'ৰা হওক বা ছোৱালী, ক'লা মানুহে কেতিয়া কাৰো প্ৰিয় নহয়। যাক দেখিলে তোমাৰ ঘৃণা লাগে তাকো কোনোবাই নহয় কোনোবাই ভাল পায়। কাৰণ দুনিয়াখন সকলোৰে, তোমাৰ অকলে নহয়। বেছি কথাত সন্মান নষ্ট, বেছি মৰমত সন্তান নষ্ট, বেছি নিমখে আঞ্জা নষ্ট, বেছি ভাল পোৱাত জীৱন নষ্ট। তোমাক কোনোবাই বেয়া ভাবিলে তুমি মনত একো নাভাবিবা। কাৰণ এজন মানুহে কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। তুমি তোমাৰ বিবেকেৰে নিজৰ পথত চলা। যি চিনি পোৱা সি তোমাক নিশ্চয় চিনি পাব, আৰু যি বুজি পোৱা সি নিশ্চয় বুজিব পাৰিব। শূন্যৰ তলত শূন্য বহালে যেনেদৰে যোগফল শূন্য হ'ব, সেইদৰে যি আপোনাৰ নহয় তাৰ কাৰণে গোটেই পৃথিৱীৰ লগত যুদ্ধ কৰিলেও সি আপোনাৰ নহ'ব। তুমি কিমান ধুনীয়া সেইটো তোমাৰ ৰূপ দেখি নহয়, তোমাৰ মন দেখিলেই বুজিব পাৰি। তুমি কিমান শিক্ষিত সেইটো তোমাৰ ডিগ্ৰী দেখি নহয়, তোমাৰ ব্যৱহাৰ দেখিলেই বুজিব পাৰি। তুমি কিমান ভাল পোৱা সেইটো উপহাৰ দেখি নহয়, তাৰ প্ৰতি তোমাৰ আচৰণ দেখিলেই বুজিব পাৰি। তুমি যিমানে ভাল মানুহ নোহোৱা কিয়, কাৰোবাৰ নহয় কাৰোবাৰ কাষত তুমিও হয়তো বেয়া মানুহ। সময় সলনি হ'বলৈও অলপ সময় লাগে, কিন্তু মানুহৰ সলনি হ'বলৈ সময় নালাগে। কোনোবাই তোমাক যদি অৱহেলা কৰে তেনেহ'লে দোষ তাৰ নহয়, দোষ তোমাৰ। কাৰণ তুমি তাৰ পৰা বেছি আশা কৰি পেলাইছিলা। স্কুল জীৱনৰ বন্ধু কেতিয়াও হেৰুৱাব নিদিবা, কাৰণ সিহঁতে একমাত্ৰ বন্ধু যিয়ে আপোনাৰ যোগ্যতা বা চেহেৰা দেখি বন্ধুত্ব কৰা নাছিল। টকা থাকিলে ভাল পোৱা, বন্ধুত্ব, আপোনজন, প্ৰিয়জন চবে খবৰ ল'ব, আৰু টকা নাথাকিলে খবৰটো দূৰৰ কথা, চিনাকি বঢ়, অচিনাকিৰ ভাও ধৰিব। জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। এক নম্বৰ ব্যস্ত মানুহ, দুই নম্বৰ স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহবোৰে তাৰ নিজৰ ইচ্ছামতে কথা পাতিব, আৰু স্বাৰ্থপৰ মানুহে তাৰ দৰকাৰত কথা পাতিব। পৃথিৱীত কঠিন কাম হ'ল মানুহক বিশ্বাস কৰা, সহজ কাম হ'ল কাৰোবাক ধোকা দিয়া। যদি তুমি জীৱনৰ শান্তি বিচাৰা তেনেহ'লে নিজৰ কামৰ প্ৰতি মনোযোগ দিয়া, মানুহৰ কথাত নহয়। সলনি হৈ যায় চবেই, কোনোবাই সঠিক সময়ত আৰু কোনোবাই বেয়া সময়ত।